আমি ষ্টুডেণ্টক লৈ আছোঁ ইপিনে আহিছে এজাক আমি বাগ আদিব আহিছোঁ নিকেতনত কাইলৈ আমাৰ সমাৰোহ আছে আচাৰ্য সন্মিলন আমাৰ হালমৰা নিকেতন গতিকে আমি কঠোৰ পৰিশ্ৰম কৰি আছোঁ ইমানেই কৰি আছোঁ মানে 3 দিন ধৰি আমি বিভিন্ন ধৰণৰ চাপাই সূত্ৰ কিবা কিবি এই জংঘলৰ মাজত আমি আছোঁ এইপিনে আমাৰ অনামিকা বাইদেউ তাৰপিছত কাৰ্ডং বাইদেউ আহিছে তাৰপিছত বহুতো আমি জংঘলৰ মাজে মাজে গৈ আছোঁ এতিয়া আমি ক'ত পালোঁ হাফ বেং চব ওলাব পাৰে আৰু ইয়াত আমি চাবলৈ পাম পূৰ্ণিমিহঁতৰ বাঁহবাৰী ইয়াত তেজপুমা এটাও আছে আৰু দুবৰি আছে ইয়াত গছ গছনি আছে আমি দেখাই নাই এনেকুৱা গছ গছনি বাকী বালিমুৱা ইয়াত পূৰা অবেপেৰি পাহি বাইদেউ আহিছে ডাঙি কেনেকুৱা ভাল লাগিছে নাই অনামিকা ভাল লাগিছে নাই লেডিছে বাট আহিছে কেনেকুৱা লাগিছে ভাল লাগিছে নে ছোৱালী আছে চব মানে আমাৰ নিকেতনৰ যিমানবোৰ ছাত্ৰ ছাত্ৰী আছে এইপিনে নিজে চকী লৈ আহিছে বাকী আগলৈও আছে নিজে চকী দাঙিছে নিজে বাঁহ দাঙিছে আয়োজন নিজে কৰিছে মানে আচাৰ্যবিলাকে কৰিব লাগে কিন্তু ছাত্ৰ ছাত্ৰী কৰিছে খুব ভাল লাগিছে যিমান দিনলৈ থাকোঁ আমিও সেৱা কৰি যাম নিকেতনৰ কাৰণে চবেই সহযোগ কৰিম গতিকে টাটা বাই বাই এইপিনে আমাৰ কৰিণা বাইদেউ বিশেষ কাম নকৰে অলপ টেঙৰীয়া কাৰণ বাকীখিনিও আৰু আছে এইপিনে আগলিমা কিবা মেঘালী চেঘালী আহিছে ভালকৈ দেখা নাই সন্ধিয়া পৰ হৈছে প্ৰায় 4টামান বাজিছে গোটেইখিনি কাম কৰিলে গতিকে আৰু কাইলৈ লগ পাম আপোনালোকে ব্লগ চাই থাকিব ভাৰম ৰাতিকি মই আছোঁ এতিয়া আমাৰ নিকেতনত পূৰা পাৰ্টি হ'ব আজি ষ্টুডেণ্ট আছে ইমানখিনি ক্লাছ 10ৰ ষ্টুডেণ্ট 8ৰ কিবাকিবি আমি কয়লাৰ মাংস 2টা কয়লাৰ কিনি আনিলোঁ এইপিনে চাফা কৰি আছে আমাৰ আচাৰ্য লগত আছে আমাৰ এইপিনে ষ্টুডেণ্ট আমাৰ বাইদেউ এজনী আছে এইবাৰ ফাইনেল দিব আৰু আমাৰ এই দুজনী বাইদেউ আছে চেহেৰাটো ভালকৈ দেখা নাই আমি আজি পাৰ্টি খাম 2জন আচাৰ্য আছোঁ আৰু বাকীখিনি ষ্টুডেণ্ট চব কমিটিৰ মানুহ আছে ৰাতি থাকিব কৃষ্ণা আছে শ্ৰীকৃষ্ণ আছে তাৰপিছত এই চব্জি কাটি আছে আমাৰ গৰ্গী আৰু কি আছিলে নামটো বাকী আপোনালোকে চাই থাকিব আমি কেনেকৈ খাম অথনি দেখুৱাই আছে যিমান পাৰে খাইছে উৰম এই কাৰী মানে ইমান ডাঙৰ কেৰাহীয়ে ভাত বনাইছে এইপিনে চচত ভাত আছে এইপিনে ভাজি যিয়ে যি বিচাৰে আৰু চবেই খাব পাইছে বাকীখিনি আৰু যোনে যোনে খাব পোৱা নাই কমেণ্ট কৰা ইনবক্সত আৰু কোনে কোনে খাব পাইছা এইকেইটা আৰু কমেণ্ট কৰা ঠিক আছে ভাল লাগিব টাটা বাবা ভাত খাই লওঁ মই হেল্ল' মই হয় প্ৰকাশ আমাৰ হালমৰা নিকেতনৰ ষ্টুডেণ্টৰ আচাৰ্য আজি ৰাতি আচাৰ্য সন্মিলনৰ কাৰণে আমাৰ প্ৰস্তুতিৰ আগমুহূৰ্তত এক নিদ্ৰা আজি সকলোৱে নিদ্ৰাৰ ৰস লওঁ এয়া হ'ল শুনিয়ম পায় শুনিয়ম হয় এয়া হ'ল আমাৰ আচাৰ্য মহোদয় টোপনিত নিদ্ৰা লাল কাক ঘমকে পোৱা নাই মই প্ৰকাশ মই টোপনি যাওঁ এতিয়া